আচ্ছা তার কি নুচে যে ধরা লাগিছে মানে জানো। নমস্কাৰ বন্ধুসকল, কেৰালাৰ ফেষ্টিভেল আহিছোঁ চাবলৈ। সকলোতে যথেষ্ট লাইটে লগাইছে। ফেষ্টিভেলটো খ্ৰীষ্টান ধৰ্মীয় লোকসকলক নহয় জানো। আহিছোঁ তাকে, যোৱা বছৰ পাতিছিলে বাট যোৱা বছৰ আমি নাহিলোঁ, এইবছৰ আহিছোঁ। ওচৰতে আমাৰ ৰুমৰ পৰা খুব বেছি 5 মিনিট হ'ব। দেখুৱাম যিমানখিনি পাৰোঁ। আৰু চেনেলটো নতুনকৈ খুলিছোঁ কলাকৈ ল'ৰাটো বুলি, আপোনালোকে চাব, সহযোগ কৰিব। বাকীবিলাকতো জানে, লাইক ছাবস্ক্ৰাইব কি কৰে সেইবিলাক কৰিব। গাড়ী বহুত ভিৰ, মই ৰাস্তা মাজে মাজে ভিডিঅ' বনাই গৈ আছোঁ যাতে আপোনালোকে চাই আৰু সকাহটো দিয়ে। আহিলোঁ মন্দিৰটোৰ ভিতৰলৈ, ভিতৰত সোমালোঁ। এইফালে পুলিচসকল বহি আছে আৰু এইফালে জেগা দেখুৱাব চেষ্টা কৰিম। ইয়াত সকলো ধৰণৰ খেল পাতিছে। মানুহ দেখিছে, মানুহ বহুত ভিৰ, অসংখ্য মানুহ আহিছে। এইফালে লাইট পাতি আছে, তাত কিবা কৰে নাজানো কি কৰে। আজি প্ৰথমবাৰ আহিছোঁ ইয়ালৈ। চাইডত দি দিয়া লাইটবিলাক ভাল লাগিছে, দেখিছে ভালকৈ নাহিছে। অঁ আহি এটা ভাল বস্তু পালোঁ, দেখিছে টেটু। इसको टेटू बोलते हैं ना, माइलन जी है। এইটো মেহেন্দি হয়, এইটো হাতত এনেকৈ ষ্টাম্প মাৰি লগাই ল'ব পাৰিব। মজা বোলা অঁ এইবিলাক টেটু হয় বোলে। इसका प्राइस कितना आएगा? वो 30-40-50 रुपीज़ में ये डाल सकता है। চাই লওক, বহুত ধৰণৰ পাব। মেলাৰ দৰে লাগিছে, দেখিছে। আৰু আগলৈ আছে, মই দেখুৱাই আছোঁ বাৰু। এই দেখিছে চাইডে চাইডে সৰু ল'ৰা ছোৱালী খেলিব পৰাকৈ সকলোবিলাক দোকান আহি গৈছে। আৰু ইয়াত যিবিলাক লাইট জ্বলা সকলো আহি গৈছে দেখিবলৈ। আহি পাই গ'লে ইয়াত ভোজনৰ ঠাই, চানা মছলা পাই বোলে। এপ্লেটত 50 টকা লৈছে। এই চানা মছলা, কবি, নেমু, বিলাহী আদি কৰি। আজি মোৰ এক্সপিৰিয়েঞ্চটো লৈ পিনি ভিডিঅ'টো বনাব লাজ লাগে, হ'লেও এক্সপিৰিয়েঞ্চ লৈ পিনি সাহস কৰিছোঁ যে বনাবৰ কাৰণে, যেন আপোনালোকে যেন সাহস দিয়ে। গালি চালি নাপাৰিব প্ৰথমতে, এডিটিং আৰু কিবা কবিত চাউণ্ড টাউনত বেয়া যাব পাৰে, বাট চেষ্টা কৰিম ভালকৈ বনাই দিব কাৰণে।